আজি মানে আহিয়ে বহুত ভাল। হেল্ল' ফ্ৰেণ্ডছ, তো আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহি গ'লোঁ। আৰু আজি যিহেতু এটা শনিবাৰ আৰু বহুত দিনৰ আমাৰ পৰিকল্পনা আছিলে গোহাঁই আৰু মোৰ যে এডোখৰ বেলেগ ঠাইলৈ যাম, অকণমান দূৰলৈ ঠাই যাম, আৰু সেইটো কাৰণে আজি ওলাই আহিছোঁ। আৰু আজি মই আহিছোঁ, গোহাঁই আহিছে, আৰু মোৰ লগত আৰু এটা পাৰ্টনাৰ আহিছে, ভাই হয় আমাৰ। আৰু এতিয়া আমি গৈ আছোঁ, আৰু ৰাস্তাত যি হয় আপোনালোকক কৈ আছোঁ ক'ত গৈ আছোঁ, আৰু ৰাস্তাত যি হয় চব আপোনালোকক দেখুৱাই যাবলৈ চেষ্টা কৰিম। তো আপোনালোকে ভিডিঅ'টো অকণ স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। তো আমি এতিয়া ফাইনেলি আহি চেপন পাইছোঁহি। অ'কে, আমি এতিয়া আহি ক'ত পালোহি? এটা কি বুলি কয়, বগীবিললৈ গৈ আছোঁ। বগীবিল পাবহি হ'ল, এতিয়া ৰৈছোঁ, কিবা এটা খাই লওঁ, ভোক লাগিছে। এইফালে আমাৰ চব আছে পাৰ্টনাৰ, আৰু নতুন গাড়ী এখন নেক্সন বগীবিল ব্ৰিজলৈ। আৰু হঠাৎ বৰষুণ দি দিলে, আৰু বৰষুণ দি ৱেডাৰটো ইমান ধুনীয়া কৰিছে ন, ঠাণ্ডা ঠাণ্ডা। এইকেইদিন নহ'লে ইমানেই গৰম হৈ আছে, উপায় নাই আৰু সেইকাৰণে। এয়া কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে, এয়া। অ'কে, ফাইনেলি এতিয়া আমি আহি বগীবিল ব্ৰিজৰ ওপৰত উঠিলোঁ, আৰু এতিয়া গৈ আছোঁ। আৰু আজি আমি ধেমাজিলৈ আহিছোঁ, আৰু অকণমান কাম আছে। আৰু মোৰ ভাই এটা আছে, লগৰ নহয়, ছিনিয়ৰে হয় অকণমান, কিন্তু আমি লগৰ আৰু। এতিয়া তাৰো অৱস্থাটো অকণমান ভাল নহয়, তো তাৰ ঘৰতো সোমাম, চাওঁ কেতিয়া কি হয়। আৰু এতিয়া বগীবিল ব্ৰিজ, আৰু এতিয়া 9টা বাজিলে, আৰু এঘণ্টা পিছত আমি ধেমাজি পাই যাম। আমি আহি ধেমাজি পাই গ'লোহি, আৰু এতিয়া অকণমান দেৰি ৰখিছোঁ, আৰু ইমানেই ধুনীয়া এটা ভিউ পাইছোঁ, আপোনালোকে চাব পাৰিব, ৰ'ব। তো আমাৰ ধেমাজিত যিটো কামৰ কাৰণে আহিছিলে সেইটো কাম হৈ গ'ল, আৰু এতিয়া হওঁতে 3টা বাজিব হ'ল। আৰু এতিয়া ঘৰলৈ ঘূৰি যাব পাৰোঁ নে নোৱাৰোঁ নাজানো। আৰু এতিয়া আমি খাবলৈ আহিছোঁ, ভালকৈ থালি লৈ গোটেই প্ৰাণীকেইটা ভালকৈ খাম। এতিয়া খাই মেলি আপোনালোকৰ লগত কথা পাতি আছোঁ। আপোনালোকে চাওক, আমাৰ খানা আহি গ'ল, এয়া চবেই খাবলৈ ৰেডি হৈ আছে। এতিয়া পুৰা ভালকৈ খানাটো খাই লওঁ, ভোক লাগি আছে ৰাতিপুৱাৰ পৰা। আমি এতিয়া আহি মোৰ লগৰজনৰ ঘৰত আহি পালোহি, আৰু আপোনালোকক কৈছিলোঁ লগৰজনৰ অৱস্থাটো অকণমান ভাল নহয়, অকণমান সৰু সুৰা এক্সিডেণ্ট এটা হ'লে, অকণমান সৰু সুৰা নহয়, অলপ ডাঙৰ এক্সিডেণ্ট এটাই হ'ল। এতিয়া মানে খোজ কাঢ়িব পৰা হৈ আছে, হ'লেও অকণমান মূৰত দুখ পাইছে, মূৰত 5টামান চিলাই পৰিছে বুলি কৈছে। এতিয়া মোৰ লগৰজন, ৰ'ব মই আপোনালোকক চিনাকি কৰাই দিছোঁ। এয়া মোৰ লগৰ, আৰু আমি একেলগে পঢ়িছিলোঁ, কিন্তু আমাৰ ছাৰ গুচি আহিলে, ছাৰ চাকৰি পালে। আৰু ছাৰে অকণমান সৰু সুৰা এক্সিডেণ্ট এটা হৈ গ'ল, মাথা অকণমান ফাটিলে বুলি কৈছে। এতিয়া ভাল পাইছে বাৰু। এওঁ ঘৰলৈকে আহিছিলোঁ আজি, বহুত দিন আহিম বুলি ভাবি আছিলোঁ, মাতি আছিলে, কিন্তু আহিব পৰা নাছিলোঁ। আজি মই কোৱা নাছিলোঁ আচলতে, কিন্তু মই হঠাৎ ফোন কৰি ঘৰ ওলাম বুলি ভাবিছিলোঁ, কিন্তু নহ'ল তেনেকুৱা। ছাৰে ফোন কৰিছিলে মোলৈ, আৰু সেইটোৱে। এয়া চাহ দিছে, চাহ খাম এতিয়া পুৰা। আচলতে আমি একো নবনাবলৈ কৈছিলোঁ, বহুত খাই মেলি ভাত চাত খাই মেলি আহিছিলোঁ, কিন্তু চাহ উপায় নাখাই দিওঁ আৰু। অ'কে, ফাইনেলি আমি আহি চমৰাজান পাই গ'লোহি, আৰু আপোনালোকে মোৰ পিছফালে চাওক এবাৰ ভিউটো। বানপানী হৈ আছিলে, বানপানী হৈ থকাৰ কাৰণে বানপানী পাৰ হৈ থকা ঠাইখন পাৰ হৈ পেলাই আমি আগবাঢ়ি আহিলোঁ, আৰু গোটেই পানীয়ে গাড়ীয়ে পানী মাৰি গোটেই পেন চেন তিয়াই দিলে। আৰু এতিয়া এয়াই আছিলে আজি ধেমাজি, আৰু কাইলৈ আমি যাম এডোখৰ নতুন ঠাইলৈ। তো আপোনালোকে গম পাব নেক্সট ব্লগত আমি ক'লৈ যাম। কি অৱস্থা হৈ গৈছে চব।
ৰাস্তা বুৰি গৈছে আৰু এইডোখৰতে অথনি গাড়ী এখনে এনেকুৱা বেয়াকে পানী মাৰিলে মানে অৱস্থা নাই। ইমানে পানী সোঁত হৈছে নহয়, বহুত পানী সোঁত। আৰু এই পানীখিনি জীয়াঢল নদীৰ পৰা আহিছে। অঁ, আপোনালোকে চাব পাৰে, মাতটো শুনি চাওক, ইমানেই মাত গাড়ী পানী ইমানেই ফুট আচৰিত মাত দিছে। উপায় নাই, বাৰিষা সময়ত এতিয়া একো ব্যৱস্থা নল'লে এনেকুৱা পৰিস্থিতি হ'বই। এতিয়া মানুহবিলাকৰ থাকিবলৈ ঠাই নোহোৱা নিচিনা হৈছে। এইটো চাই লওক আপোনালোকে, এইটো ধেমাজি ষ্টেচন হয়। যোন আহে ধেমাজিত ট্ৰেইনেদি আহিব পাৰিব, ইয়াত নামিব পাৰিব। আৰু একেবাৰে ওপৰত উঠিছেনে নাই কথা মই ধৰিব পৰা নাই। একেবাৰে ওপৰত আমাৰ ভাৰতৰ পতাকা তিৰংগা। এইটোৱে আমাৰ ভাইৰ লগত আজি মই ধেমাজি প্ৰথম আহিছিলোঁ আৰু 50% ধেমাজি মই শেষ কৰিলোঁ। আকৌ আহিম নেক্সট এদিন ভালকৈ থকাকৈ। আৰু এতিয়া ষ্টেচনত আছোঁ আৰু আগলৈ গৈ থাকোঁ অকণমান, কিমান দূৰ পাওঁ। আৰু মাকে ৰুটি পুৰি বনাই থৈছে, পটাপট যাওঁ, খাওঁগৈ, খাই মেলি নিজৰ যাত্ৰাত আকৌ। ত' এইটো আছিলে ধেমাজি আজি ষ্টেচন। আপোনালোক আহিব ধেমাজিলৈ ষ্টেচন চাবলৈ। আৰু বহুত ধুনীয়া মানে এটা প্ৰাকৃতিক পৰিৱেশ। আৰু আহিব ভালকৈ, আৰু ৰাস্তা বহুত মানে ক্লিয়াৰ পাব আপোনালোকৰ, কোনো ইয়াত বাট ঘাট একো গাঁত চাত নাই। ত' আহিব। আমি এতিয়া ইতিমধ্যে ৰুম আহি পাই গ'লোহি, আৰু ৰুম আহি পাওঁতে মানে আঠটা মানে বাজিব হ'ল। আৰু এতিয়া আমি ৰুমত আছোঁ, লগত গোহাঁই আৰু বডি বিল্ডাৰ আছে। আৰু নেক্সট আমি কাইলৈ আমি এডোখৰ নতুন জেগালৈ যাম। তো আপোনালোকক চব দেখুৱাম, ৰুম চুম বা আদি কৰি চব দেখুৱাম। আৰু এতিয়া বহুত ভাগৰ লাগিছে। আৰু এইটো আছিলে আজিৰ ভিডিঅ'টো। যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়া লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। লগ পাম এটা নতুন ভিডিঅ'লৈ। বাই বাই।